হেই গাইজ নমস্কাৰ বন্ধুসকল এটা কথা এটা প্ৰশ্ন মোৰ মনত বাৰে বাৰে উদয় হৈ আছে আৰু সেই প্ৰশ্নটো হৈছে কি জানেনে বন্ধুসকল আমাৰ জীৱনত কি বেছি ইম্পৰ্টেণ্ট প্যাৰ না পেছা এই প্ৰশ্নটো বাৰে বাৰে মোৰ মনত উদয় হৈ আছিল আৰু সেই কাৰণে মই ভাবিলোঁ এইটো কথা মই নিজৰ মাজতে নাৰাখি বৰঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰি জানিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে বেছি ভাল হ'ব সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ কথাটো সো হে গাইজ নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে বহুত বহুত স্বাগতম আন এটি নতুন ভিডিঅ'লৈ বন্ধুসকল আজি মই আপোনালোকক এটা প্ৰশ্ন কৰিম মোৰ ফালৰ পৰা এটা প্ৰশ্ন আপোনালোকলৈ সেইটো হৈছে বন্ধুসকল আমাৰ জীৱনত কি বেছি ইম্পৰ্টেণ্ট বুলি ভাবে আপুনি প্যাৰ না পেছা চাওক বন্ধুসকল প্ৰথমতে এটা কথা ক'ম যে টকা পইচাই সকলো নহ'ব পাৰে কিন্তু টকা পইচাই আপুনি যি সুখ বিচাৰে আমি আমাৰ জীৱনত যি খুচিয়া মানে যি সুখ বিচাৰোঁ সেই সুখটো মই কোনবোৰ খুচিয়া বা কোনবোৰ সুখৰ কথা কৈ আছোঁ বুজি পাইছেনে তাৰ মানে এনেকুৱা ধৰণৰ খুচিয়া যিবোৰ নেকি মেটেৰিয়েল বস্তুৰ লগত সাঙুৰ খাই আছে বা মেটেৰিয়েল বস্তুৰ লগত জড়িত হৈ আছে টকা পইচাৰে সকলো বস্তু আপুনি কিনিব নোৱাৰে বা সকলো বস্তু নহ'ব পাৰে কিন্তু টকা পইচাৰ কাৰণে আপুনি আপোনাৰ জীৱনত সেই মেটেৰিয়েল বস্তুৰ ওপৰত যিবোৰ খুচিয়া বা যিবোৰ সুখ নিৰ্ভৰ কৰি আছে সেই সুখখিনি আপুনি পাব পাৰে কিন্তু মই কেৱল এটা কথাই ক'ম যে মোৰ ফালৰ পৰা মুঠৰ ওপৰত প্যাৰ আৰু পেছা বুলি ক'লে এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি মানে এইটোৰ অবিহনে সেইটো সম্পূৰ্ণ নহয় আৰু সেইটোৰ অবিহনে এইটো সম্পূৰ্ণ নহয় এনেকুৱা তো বন্ধুসকল এটা কথাই ক'ম যে আপোনাৰ মতে কি বাৰু সেইটো আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবচোন আৰু যদি আপুনি এই দুটা অপশ্যনৰ পৰা যিকোনো এটা অপশ্যনক বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে তেতিয়াহ'লে কিয় ভাবে সেইটো জনাবলৈ নাপাহৰিব মুঠৰ ওপৰত কি জানেনে বন্ধুসকল মইতো এটা কথাই ক'ম যে আপোনালোকক আমাৰ জীৱনত বা আমাৰ সকলোৰে জীৱনত দুয়োটা বস্তুৰে প্ৰয়োজন আছে কিন্তু কয় নহয় বন্ধুসকল যিমান হ'লেও এটা সময় আহিলে এই কথাবোৰ মানুহৰ মনত নথকা হৈ যায় মানুহে এই কথাবোৰ পাহৰি যায় কিন্তু আচলতে পাহৰিব নালাগে আমি সকলোৱে এই কথাটো মনত ৰাখিব লাগে যে আমাৰ জীৱনত দুয়োটা বস্তুৱে গুৰুত্বপূৰ্ণ